ডায়েবেটিছ সকলোৰে এটা চিনাকি নাম। আজি আমি এই ভিডিঅ'টোৰ দ্বাৰা জানিম ডায়েবেটিছ কি, কোনবোৰ মানুহৰ ভৱিষ্যতে ডায়েবেটিছ হোৱাৰ সম্ভাৱনা সকলোতকৈ বেছি, ডায়েবেটিছত কি খাব লাগে, কি নালাগে, আৰু জানিম এজন ডায়েবেটিছ ৰোগীয়ে সময়ে সময়ে দেহৰ কোনবোৰ পৰীক্ষা কৰি থকা উচিত যাতে ডায়েবেটিছৰ পৰা হ'বলগীয়া বিপদবোৰৰ পৰা আঁতৰি থাকিব পাৰি। আপুনি যদি এই চেনেলটোলৈ প্ৰথমবাৰ আহিছে, মই হৃদয়জ্যোতি ডেকা, এজন MBBS ষ্টুডেণ্ট। এই চেনেলটোৰ মাধ্যমেৰে মই স্বাস্থ্য সম্পৰ্কীয় গুৰুত্বপূৰ্ণ বিষয়বোৰক সহজ ভাষাত আপোনালোকৰ আগত লৈ আহোঁ। এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ আগলৈও পাই থাকিবলৈ চেনেলটোক ছাবস্ক্ৰাইব কৰক। ডায়েবেটিছ ৰোগী এজনীয়ে ৰাতিপুৱাৰ পৰা ৰাতিৰ সাজলে কি খাব লাগে তাৰ ওপৰত কথা পাতিম, কিন্তু তাৰ আগতে ডায়েবেটিছৰ বিষয়ে আন গুৰুত্বপূৰ্ণ বিষয়বোৰৰ কথা অলপ জানি লওঁ। আমাৰ তেজত যেতিয়া এটা নিৰ্দিষ্ট পৰিমাণতকৈ বেছি গ্লুক'জ বা ছুগাৰ থাকে আৰু আমাৰ দেহৰ অংগ প্ৰত্যংগবোৰে তাক ল'ব নোৱাৰে, তাকেই ডায়েবেটিছ কয়। ডায়েবেটিছৰ প্ৰথম টাইপটো হ'ল টাইপ 1 ডায়েবেটিছ। এই ডায়েবেটিছৰ টাইপটো জীৱনকালৰ যিকোনো সময়তেই হ'ব পাৰে, কিন্তু বেছিভাগৰ ক্ষেত্ৰতে 4 বছৰ বয়সৰ পৰা 7 বছৰ বয়সৰ ভিতৰত আৰু 10 বছৰ বয়সৰ পৰা 14 বছৰ বয়সৰ ভিতৰত আৰম্ভ হয়। আমি যিবোৰ খাদ্য খাওঁ তাতে কাৰ্বহাইড্ৰেট, প্ৰ'টিন আৰু ফেটছ থাকে, আৰু কাৰ্বহাইড্ৰেট হজম হোৱাৰ পিছত গ্লুক'জ বা ছুগাৰ উৎপন্ন হয় আৰু তেজলৈ গুচি যায়। আমি দৈনন্দিন যিবোৰ কাম কৰি আছোঁ সেই সকলোবোৰ কাম কৰিবৰ কাৰণে আমাক এনাৰ্জি লাগে, আৰু আমি চবেই জানো গ্লুক'জৰ পৰা আমি এনাৰ্জি পাওঁ। কিন্তু ব্লাডৰ পৰা আমাৰ দেহৰ কোষ বা চেলবিলাকে ডাইৰেক্টলি গ্লুক'জটো ল'ম বুলিয়ে ল'ব পাৰে জানো? নোৱাৰে। চেলবোৰত এটা ৰিচেপ্টৰ থাকে, আৰু পেনক্ৰিয়া, যিটো আমাৰ পাকস্থলী আৰু লিভাৰৰ কাষতেই থাকে, তাত এটা ইনচুলিন নামৰ হৰম'ন প্ৰস্তুত হয়। ৰিচেপ্টৰটো এটা ছিকিউৰিটি গাৰ্ড টাইপ হয়, আৰু ইনচুলিনটো আইডেণ্টিটি গাৰ্ড টাইপ। যেতিয়াই ৰিচেপ্টৰত ইনচুলিনটো লাগিব তেতিয়াই চেলৰ ভিতৰত গ্লুক'জ সোমাব পাৰিব। টাইপ 1 ডায়েবেটিছত পেনক্ৰিয়াছত ইনচুলিন কমকৈ প্ৰস্তুত হ'ব, আৰু তাৰ কাৰণে চেলবোৰে বা কোষবোৰে গ্লুক'জটো ল'ব নোৱাৰে, আৰু আমাৰ তেজত গ্লুক'জৰ মাত্ৰাটো বাঢ়ি যায়। টাইপ 1 ডায়েবেটিছ হোৱাৰ প্ৰধান কাৰণটো হ'ল অটো ইমিউনিটি, মানে আমাৰ বডিৰ যিটো ডিফেন্স মেকানিজম আছে। যেতিয়া আমাৰ দেহত কিবা বেক্টেৰিয়া বা ভাইৰাছ সোমায়, তাক মাৰিবৰ কাৰণে আমাৰ বডিয়ে ফাইট কৰে। ঠিক তেনেদৰে ইয়াৰ ক্ষেত্ৰতো আমাৰ পেনক্ৰিয়াৰ যিবোৰ চেলে ইনচুলিন বনাই আছিল, আমাৰ বডিয়ে সেই চেলবোৰক মাৰি পেলায়, সেইকাৰণে ইনচুলিন কমি যায়। কিন্তু টাইপ 2 ডায়েবেটিছত চেলবোৰে ইনচুলিনক ৰেছপন্স কৰিব নোৱাৰা হৈ যায়, আৰু সেইকাৰণে গ্লুক'জো চেলৰ ভিতৰত সোমাব নোৱাৰে আৰু তেজত গ্লুক'জ বাঢ়ি যায়। টাইপ 2 ডায়েবেটিছ যিবোৰ আমি কমনলি আমাৰ ওচৰে পাজৰে দেখি থাকোঁ, ই যিকোনো বয়সতেই আৰম্ভ হ'ব পাৰে, কিন্তু মেইনলি 45 বছৰ বয়সৰ পিছত বেছিকৈ হোৱা দেখা যায়। টাইপ 2 ডায়েবেটিছত ইনচুলিনৰ পাৱাৰটো কমি যায়, নাইবা আমাৰ বডিত ইনচুলিনৰ যিমান প্ৰয়োজন তাতকৈ কম উপলব্ধ হয়। এজন 60 কেজি ওজনৰ মানুহক যিমানখিনি ইনচুলিন লাগে, সেই মানুহজনৰ ওজন যদি বাঢ়ি 100 কেজি হৈ যায়, সেই মানুহজনে প্ৰয়োজন হিচাপে ইনচুলিন নাপাব। আৰু আন এটা টাইপ হ'ল টাইপ 1.5 ডায়েবেটিছ, আৰু এই ডায়েবেটিছটোৱে টাইপ 1 আৰু টাইপ 2 দুয়োটাৰে কেৰেক্টাৰ দেখায়, আৰু বিশেষকৈ এই ডায়েবেটিছটো 30 বছৰ বয়স হোৱাৰ পিছত মানুহবিলাকৰ তাত দেখা যায়। আৰু প্ৰেগনেঞ্চিৰ সময়তো ডায়েবেটিছৰ সমস্যাই দেখা দিয়ে, আৰু ইয়াক গেষ্টেচনেল ডায়েবেটিছ বুলি কয়। আৰু এই ডায়েবেটিছ সন্তান জন্ম দিয়াৰ পিছত ঠিক হৈ যায়। যিবোৰ ফেমিলিত মাক বা দেউতাকৰ ডায়েবেটিছ আছে, তেওঁলোকৰ ডায়েবেটিছ হোৱাৰ সম্ভাৱনা সকলোতকৈ বেছি। ডায়েবেটিছ ৰোগীবোৰৰ কেনেধৰণৰ অসুবিধা দেখা দিয়ে বা কোনবোৰ লক্ষণ দেখা দিলে আমি ডায়েবেটিছ হোৱা বুলি অনুমান লগাব পাৰোঁ, তাক জানো আহক। ডায়েবেটিছ পেচেণ্ট এজনৰ প্ৰথম অৱস্থাত বহুত বেছি ভোক লাগে। ব্লাডত ছুগাৰৰ মাত্ৰা বেছি থাকিলে এনেকুৱা হয়। ব্লাডত যেতিয়া ছুগাৰ বেছি থাকে, জেনেৰেলি আমাৰ মাছল বা লিভাৰত জমা হ'ব ধৰে, কিন্তু এইটো ক্ষেত্ৰত ইমান বেছি বাঢ়ি যায় যে সেই ছুগাৰবোৰ বা গ্লুক'জবোৰ ফেটছলৈ কনভাৰ্ট হয়, আৰু সেইবোৰ বডিত জমা হয়, আৰু সেইবাবেই প্ৰথম অৱস্থাত মানুহজন শকত হৈ যায়। ইয়াৰ উপৰিও বহুত পানী পিয়া লাগে, আৰু তাৰ বাবে বহুত পেচাব লাগে। কিন্তু অনুমান কেনেকৈ লগাব পানী হিচাপত খাই আছে নে বেছি খাই আছে? ডায়েবেটিছ পেচেণ্ট এজনে দিনত কমচে কম 6 লিটাৰ পানী খায়, আৰু 3 লিটাৰতকৈ বেছি পেচাব কৰে, আৰু পিছলৈ গৈ ডায়েবেটিছ হোৱা মানুহ এজনৰ ওজন কমি যায় আৰু ক্ষীণাই যায়। ডায়েবেটিছ পেচেণ্ট এজনৰ তেজত গ্লুক'জ বাঢ়ি যোৱাৰ বাবে আমাৰ দেহৰ ধমনীবোৰ বা আৰ্টাৰীবোৰ লাহে লাহে ভিতৰৰ পৰা ব্লক হৈ আহিব ধৰে, আৰু এথেৰ'স্ক্লেৰ'চিছো হৈ যায়। তাৰ বাবে পিছলৈ বহুতবোৰ সমস্যাই দেখা দিয়ে। ডায়েবেটিক ৰেটিনোপেথী, চকুৰ আৰ্টাৰীবোৰ ব্লক হৈ যোৱাৰ বাবে হয়। লাহে লাহে চকুৰে দেখাত অসুবিধা হ'ব ধৰে। ইয়াৰ উপৰিও ডায়েবেটিক পেচেণ্ট এজনৰ হাৰ্ট এটেক, কিডনী ডেমেজ, কিডনী ইনফেকশ্যন হোৱাৰ সম্ভাৱনা বহুত বেছি। ডায়েবেটিছ পেচেণ্ট এজনৰ নাৰ্ভবোৰৰ কাম কৰাৰ ক্ষমতা লাহে লাহে কমি আহিব ধৰে, আৰু স্পেচিয়েলি ভৰিৰ ফালে দেখা যায়, আৰু ইয়াক ডায়েবেটিক নিউৰোপেথী বুলি কয়। ডায়েবেটিক নিউৰোপেথী হ'লে মানুহ এজনৰ ভৰিৰ তলুৱাত এনেই হঠাৎ বহুত বিষাব পাৰে,
ভৰিত পুৰি যোৱা যেন অনুভৱ হ'ব পাৰে আৰু এনেকৈ হয় যে ভৰিত কাটিলেও পুৰিলেও বিন্ধিলেও একো বিষৰ অনুভৱ নকৰে। ডায়েবেটিক পেচেণ্ট এজনৰ ইনফেকশ্যন হোৱাৰ চান্স সকলোতকৈ বেছি। কোভিডৰ সময়তো কোভিড হোৱাৰ ৰিস্ক ডায়েবেটিছ ৰোগীৰ সকলোতকৈ বেছি আছিল। ডায়েবেটিছ পেচেণ্ট এজনৰ ভৰিত যদি কাটে সেই ঘাঁডোখৰ নুশুকুৱাব পাৰে আৰু লাহে লাহে বিয়পি যাব পাৰে, কাৰণ তেনেকুৱা ইমানখিনি হোৱাৰ পিছতো পেচেণ্টজনে বিষ অনুভৱ নকৰিব পাৰে আৰু মানুহে বিষ হ'লেহে হস্পিটেললৈ আহে। এনে সকলোবোৰ সমস্যা তেনেবোৰ মানুহৰ ক্ষেত্ৰত হয় যিয়ে ডায়েবেটিছক কণ্ট্ৰল কৰি নাৰাখে। আৰু ডায়েবেটিছ কণ্ট্ৰল কৰিবৰ কাৰণে আগতে জানিবতো লাগিব কাৰ ডায়েবেটিছ হৈছে আৰু কাৰ হোৱা নাই। ডায়েবেটিছ ধৰা পেলাবৰ বাবে জেনেৰেলি 3টা টেষ্ট কৰোৱা হয়। যদি খালী পেটত ব্লাড চুগাৰ লেভেল চোৱা যায় তাক ফাষ্টিং ব্লাড চুগাৰ কোৱা হয় আৰু ইয়াৰ ভেলু যদি 125তকৈ বেছি থাকে তেতিয়াহ'লে ই ডায়েবেটিছৰ সংকেত দিয়ে। আনটো হ'ল খানা খোৱাৰ পিছত, তাক পোষ্টপ্ৰেণ্ডিয়েল ব্লাড চুগাৰ কয় আৰু যদিহে ইয়াৰ ভেলু 145তকৈ বেছি থাকে তেতিয়া ই ডায়েবেটিছৰ সংকেত দিয়ে। আৰু তৃতীয়টো হ'ল HbA1c, যদি ইয়াৰ লেভেল 7তকৈ বেছি থাকে তেতিয়া ই ডায়েবেটিছক কনফাৰ্ম কৰে। ডায়েবেটিছ হোৱা বুলি সন্দেহ কৰা মানুহজনে অতি সোনকালে এজন ডায়েবেটলজিষ্টৰ কাষ চাপিব লাগে আৰু ডক্তৰে কোৱা ধৰণে কথাবোৰ মানিব লাগে। যদিহে তেনেকুৱা নকৰে তেতিয়াহ'লে আগতে কোৱা ধৰণৰ সমস্যাবোৰে সন্মুখীন হ'বলগীয়া হ'ব পাৰে। ডক্তৰজনে কোৱা ধৰণে সকলো কথা মানি চলিব লাগে আৰু এজন ডায়েবেটিছ ৰোগীয়ে নিজৰ লগত মিঠা বস্তু যেনে চকলেট বা চেনি ৰাখি থ'ব লাগে, কাৰণ যেনেকৈ ডায়েবেটিছ হ'লে ব্লাডত চুগাৰ বহুত বেছি বাঢ়ি যায়, ঠিক তেনেদৰে চুগাৰ বহুত বেছি কমিও যাব পাৰে, যাক হাইপ'গ্লাইচেমিয়া বুলি কয়। আৰু এই হাইপ'গ্লাইচেমিয়া বহুত ডেঞ্জাৰাছ হয়। সেইবাবে যেতিয়া হাইপ'গ্লাইচেমিয়াৰ লক্ষণ দেখা দিয়ে যিমান জল্দি পাৰি সিমান জল্দি মিঠা বস্তু খাব লাগে যাতে চুগাৰটো বাঢ়ি যায়। কিন্তু গম কেনেকৈ পাব কেতিয়া হাইপ'গ্লাইচেমিয়া হৈছে? ইয়াৰ লক্ষণবোৰ হ'ল মানুহজনৰ বহুত বেছি ঘামি যাব, হাৰ্টবিট ফাষ্ট হৈ যাব, মূৰ ঘূৰাব পাৰে, কঁপনি উঠে, ভাগৰ লাগে, অশান্তি লাগে। সেয়েহে ডায়েবেটিছ ৰোগীয়ে কেতিয়াও লঘোণে থাকিব নালাগে আৰু সময়ে সময়ে খাই থাকিব লাগে। আৰু কি খাব পাৰিব আমি কথা পাতিম। ডায়েবেটিক ৰোগী এজনে সময়ে সময়ে ডক্তৰৰ সহায় লৈ কিছুমান টেষ্ট কৰি থাকিব লাগে, যাতে যদিহে আগতে কোৱা ধৰণৰ সমস্যাবোৰ আৰম্ভ হৈছে তেতিয়াহ'লে যাতে আগতীয়াকৈ ইয়াক ধৰা পেলাব পাৰি আৰু বেছি বাঢ়ি যোৱাৰ পৰা ৰখাব পাৰি। যেনে এজন চকুৰ ডক্তৰক বা অপথালমলজিষ্টক সময়ে সময়ে চকু দেখাই থাকিব লাগে। একেবাৰে সঠিক হিচাপে যদি ক'বলৈ যাওঁ তেতিয়াহ'লে বছৰত এবাৰ বা দুবাৰ চকুৰ ডক্তৰক দেখাব লাগে আৰু পিছলৈ গৈ 6 মাহ বা 3 মাহৰ মূৰে মূৰে দেখাব পাৰিলে ভাল। ইয়াৰ উপৰিও সময়ে সময়ে ৰুটিন ব্লাড টেষ্ট, কিডনী ফাংচন টেষ্ট, হাৰ্টৰ কাৰণে টেষ্ট আৰু আন নৰ্মেল বডি চেকআপ কৰি থাকিব লাগে। আৰু ডায়েবেটিক পেচেণ্ট এজনে ভাল জোতা বা চেণ্ডেল পিন্ধি থাকিব লাগে যাতে ভৰিত দুখ নাপায় আৰু ঘাঁ নহয়, কাৰণ ইনফেকশ্যন হোৱাৰ চান্স বহুত বেছি থাকে আৰু এই ইনফেকশ্যন গোটেই বডিলৈ গুচি যাব পাৰে আৰু চেপ্টিচেমিয়া হ'ব পাৰে। এতিয়া আমি এটা এটাকৈ জানিম ৰাতিপুৱাৰ পৰা ৰাতিলৈ কোনটো সাজত কি খাব লাগে। দিনটোৰ আৰম্ভণি পানী খাই কৰক আৰু 20ৰ পৰা 30 মিনিট মৰ্ণিং ৱাক কৰক। তাৰ পিছত 1 গ্লাছ পালেং শাক বা ধনিয়া, পুদিনা বা গৰম কুহুমীয়া পানীত নেমুৰ ৰস মিলাই খাব। ৰাতিপুৱা ব্ৰেকফাষ্টত আপুনি ৰুটি, অ'টছ বা গজালিৱলা মগু, ফল মূল, চাহ, গাখীৰ, দৈ খাব পাৰে। দুপৰীয়াৰ আহাৰত বেছিভাগ অংশই চালাড আৰু সেউজীয়া শাক পাচলিৰ মাত্ৰা বেছি ৰাখক আৰু লগত ভাত বা ৰুটি খাওক। আৰু প্ৰটিনৰ বাবে মাছ, মাংস বা দালি, ৰাজমাহ, বুট আৰু পনীৰ খাব পাৰে। বাটাৰ, ঘি, ছানফ্লাৱাৰ অইল, অলিভ অইল, ছানফ্লাৱাৰ অইল এইবোৰ ফেটছ আৰু অইল ডায়েবেটিছ ৰোগীয়ে খাব পাৰে। গধূলিৰ সময়ত চাহ, পিঠা, ফল মূল, ভেজিটেবল চুপ, বুট, মগু এইবোৰ খাব পাৰে। ৰাতি শোৱাৰ ঠাইত আপুনি দুপৰীয়াৰ দৰে খাব পাৰে। আৰু প্ৰত্যেকবাৰ খানা খোৱাৰ পিছতে অতি কমেও 10 মিনিট খোজ কাঢ়ক আৰু কেতিয়াও খাই উঠাৰ পিছতে শুই নাযাব। কমেও 2 ঘণ্টা পিছতহে শুবলৈ যাব, নহ'লে এচিডিটিৰ সমস্যাই দেখা দিব পাৰে। এচিডিটিৰ বিষয়ে ওপৰৰ আই বটন আৰু ডিছক্ৰিপশ্যনত এটা ভিডিঅ' পাই যাব, যাক আপুনি চাব পাৰে। এতিয়া আমি জানিম আমি কোনবোৰ খাদ্য কমাই খাব লাগিব বা একেবাৰে এৰি দিব লাগিব। ফাষ্ট ফুড, ফ্ৰাই কৰা খাদ্য, কোল্ড ড্ৰিংকছ, পেকেজ ফুড আইটেম, এলকহলৰ মাত্ৰা কমাই দিয়ক। ফলৰ জুচ খোৱাৰ ঠাইত ফ্ৰেছ ফল খাওক। ময়দাৰে বনোৱা খাদ্য যেনে ম'ম', পাস্তা, মেগী এইবোৰ খোৱা বন্ধ কৰক। ডায়েবেটিছৰ বিষয়ে যদি অলপ হ'লেও জানিব পাৰিলে কমেণ্ট কৰি জনাব। এনেকুৱা আন ভিডিঅ'ৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু এই ভিডিঅ'টো লাইক কৰি সকলোৰে লগত শ্বেয়াৰ কৰক। আজিলৈ ইমানেই, অন্য এটা ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ। জয় আই অসম।